নমস্কাৰ বন্ধুসকল আজি আলোচনা কৰিব বিচাৰো যে শংকৰদেৱৰ প্ৰথম ৰচনাৰাজি কি আছিল। আমি সকলোৱে জানো যে শংকৰদেৱৰ প্ৰথম ৰচনাৰাজি হৈছে কৰতল কমল কমল বুলি এটা কবিতা, অৰ্থবহুল কবিতা। এই কবিতাটো শংকৰদেৱে প্ৰথম বৰ্ণমালা কেইটা শিকিয়ে তেওঁ এই কবিতাটো ৰচনা কৰিছিল। এই কবিতাটো কেৱল কবিতা বুলিবই নোৱাৰি, এই কবিতাটোৰ জৰিয়তে বহুকেইটা ভাৱ প্ৰকাশ পাইছে, আধ্যাত্মিকতা ভাৱ প্ৰকাশ পাইছে আৰু বহুতো অৰ্থবহুল এটা কবিতা। প্ৰথম বৰ্ণমালা কেইটা শিকিয়ে যে ইমান অৰ্থবহুল কবিতা ৰচনা কৰিব পাৰে, সেইটো এটা আশ্চৰ্য বিষয় হৈ পৰিছে। গতিকে আহক শুনক শংকৰদেৱৰ ৰচিত প্ৰথমটো কবিতা, কৰতল কমল কমল। কৰতল কমল কমল দল নয়ন, ভৱদ্ৰৱ দহন গহন বন শয়ন, নপৰ নপৰ পৰ হতৰত গময়, সভয় মভয় ভয় মমহৰ সততয়, খৰতৰ বৰ বৰ হৰ হতদশ বদন, খগচৰ নগধৰ ফনধৰ শয়ন, জগধগ মপহৰ ভৱভয় তৰণ, পৰপদ লয় কৰ কমলজ নয়ন। ইয়াত এই কৰতল কমল কবিতাটোৰ প্ৰকৃত অৰ্থ প্ৰকাশ কৰা হৈছে। এই প্ৰকৃত অৰ্থবোৰ জানো আহক। ইয়াৰ অৰ্থনো কি? প্ৰথমতে কৰতল কমল মানে হৈছে হাতৰ তলুৱা পদুমৰ দৰে, কমল দল নয়ন চকু পদুমৰ পাহিৰ দৰে, ভৱদ্ৰৱ দহন সংসাৰ দুখ নাশ কৰোতা, গহন বন শয়ন গভীৰ বনত শয়ন কৰা, নপৰ নপৰ পৰ মাটিত ভৰি নপৰাকৈ শ্ৰেষ্ঠজন, হতৰত গময় সততে গমন কৰে। ইয়াত যিখিনি অৰ্থ প্ৰকাশ কৰিছে, এই অৰ্থখিনি আধ্যাত্মিক ভাৱ প্ৰকাশৰ লগতে জড়িত। ইয়াত হাতৰ তলুৱা পদুমৰ দৰে, চকু পদুমৰ পাহিৰ দৰে, সংসাৰ দুখ নাশ কৰোতা, এইখিনি গুণ ভগৱান বিষ্ণুৰ গাত থকা গুণখিনি ইয়াত প্ৰকাশ কৰিছে। তাৰপিছত সভয় মভয় ভয়, ভয়ৰ পৰা অভয় দান কৰোতা, মমহৰ সততয় সদায় অহংকাৰ হৰণ কৰা, খৰতৰ বৰখৰ ক্ষিপ্ৰভাৱে হৰবৰ্ষণ কৰা, হতদশ বদন ৰাৱণ বধ কৰোতা। এইখিনি গুণ হৈছে ভগৱান শ্ৰী ৰামৰ। তেওঁ সদায় অহংকাৰ হৰণ কৰা, ক্ষিপ্ৰভাৱে হৰবৰ্ষণ কৰা আৰু এই ৰাৱণ বধ কৰোতা আদি ৰামৰ যিখিনি গুণ, সেইখিনি গুণকে ইয়াত প্ৰকাশ কৰিছে। তাৰপাছত আহো, খগচৰ নগধৰ গৰুৰত উঠাজন আৰু গোবৰ্ধন ধাৰণ কৰাজন, ফণধৰ শয়ন সাপৰ ওপৰত শয়ন কৰাজন, জগদঘ মপহৰ জগতৰ পাপ মোচন কৰা, ভৱ ভয় তৰণ সংসাৰ ভয়ৰ পৰা পৰিত্ৰাণ কৰা, পৰপদ লয় কৰ শ্ৰেষ্ঠজনৰ পদত লয় কৰা, কমলজ নয়ন পদুমৰ দৰে চকু। এই ওপৰত থকা গোটেইখিনি শব্দ, যেনেকে ফণধৰ শয়ন সাপৰ ওপৰত শয়ন কৰাজন, জগদঘ মপহৰ জগতৰ পাপ মোচন কৰা, ভৱভয় তৰণ সংসাৰ ভয়ৰ পৰা ত্ৰাণ কৰা, পৰপদ লয় কৰ শ্ৰেষ্ঠজনক পদত লয় কৰা, কমলজ নয়ন, এই আটাইখিনি গুণ হৈছে ভগৱান শ্ৰী বিষ্ণুৰ। মই আগতেই কৈছিলো যে ইয়াত ভগৱান বিষ্ণুৰ গুণখিনি এই কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। তাৰোপৰি ইমান প্ৰথম বৰ্ণমালা খিনি শিকিয়েই ইমান এটা অৰ্থবহুল কবিতা ৰচনা কৰাটো ইমান প্ৰথম কম বয়সতে, মানে এতিয়া আশ্চৰ্য ধৰণৰ এক ঘটনা হৈ পৰিছিল।